নমস্কাৰ বন্ধুসকল, আজি আমি কেনেকৈ ই-শ্ৰম কাৰ্ডখন এপ্লাই কৰিব লাগে এই বিষয়ে জানিম। আৰু ইয়াতে এটা কথা আছে, যিখিনি লাভ হয় ইয়াৰ জৰিয়তে সেইখিনি অলপমান মই লিখি দিছোঁ। আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি মোবাইল বা লেপটপত গৈ তাতে গুগল বা ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। ইয়াতে যিটো সাৰ্চ অপশ্যন আছে, সাৰ্চ বাৰ, তাতে ক্লিক কৰিব, লিখিব শ্ৰম কাৰ্ড হ'ল। এতিয়া আপুনি ইয়াতে প্ৰথম যিটো সাৰ্চ ৰিজাল্টত আহিব ই শ্ৰম কাৰ্ড, তাতে আপুনি ক্লিক কৰিব। এতিয়া আপোনাৰ পেজটো অ'পেন হৈ গ'ল। তাতে লিখা আছে সেল্ফ ৰেজিষ্ট্ৰেশ্যন, তাতে আপুনি ক্লিক কৰিব। তাতে লিখা আছে আধাৰ লিংক মোবাইল নাম্বাৰ ইজ প্ৰিফাৰ্ড, তাতে আপুনি আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো যিটো লিংক হৈ আছে আধাৰ কাৰ্ডৰ লগত সেইটো এণ্ট্ৰি কৰিব। হয়, তাৰপিছত আপুনি তাতে এটা কেপচা আহিব, কেপচাটো ক্লিক কৰিব আৰু দুটা অপশ্যন আছে যিহেতু EPFO, সেইটোত আপুনি ন' কৰিব, ন' লিখাই আছে। তাৰপিছত কেপচাটো দিয়াৰ পিছত চেণ্ড OTP লেখা আছে, তাতে আপুনি ক্লিক কৰিব। এতিয়া OTP যেতিয়া আপোনাৰ মোবাইলত আহিব, আপুনি OTPটো এণ্টাৰ কৰি দিয়ক। এতিয়া আধাৰ কাৰ্ডৰ পেজটো অ'পেন হৈ গ'ল। তাতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপুনি তাতে এণ্ট্ৰি কৰি দিয়ক। এণ্ট্ৰি হোৱাৰ পিছত তাতে লিখা আছে আই এগ্ৰি দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, তাতে আপুনি ক্লিক কৰি দিয়ক। আৰু OTP বুলি অপশ্যনটো আছে, তাতে ক্লিক কৰিব, কেপচাটো এণ্ট্ৰি কৰিব। তাৰপিছত আপুনি ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়ক। ছাবমিট হোৱাৰ পিছত ফৰ্মখন খুলিব। আপোনাৰ মোবাইল নম্বৰ এটা এণ্টাৰ কৰিব, ইমেইল এণ্টাৰ কৰিব, মেটেৰিয়েল ষ্টেটাছ, ফাদাৰ নেম, ছ'চিয়েল কেটেগৰী, ব্লাড গ্ৰুপ, নমিনি ডিটেইলছ আপুনি এণ্টাৰ কৰিব। তাতে নেম লিখিব, নমিনিৰ ডেট অফ বাৰ্থ লিখিব, জেণ্ডাৰ লিখিব আৰু আপোনাৰ লগত কি ৰিলেশ্যন আছে সেইখিনি তাতে এণ্টাৰ কৰি ছেভ টু কণ্টিনিউ এইটো ক্লিক কৰিব। ছেভ এণ্ড কণ্টিনিউ যিটো অপশ্যন আছে দিয়া তাতে। এতিয়া তাতে আপোনাৰ নেক্সট ফৰ্মখন খোল খাই গ'ল। তাতে আপুনি আপোনাৰ ষ্টেট, আপোনাৰ ডিষ্ট্ৰিক্ট, কাৰেণ্ট এড্ৰেছ, হাউচ নাম্বাৰ, লোকেলিটি, ষ্টেট সকলোখিনি আপুনি ফিল আপ কৰি দিব। এণ্টাৰ হোৱাৰ পিছত আপুনি ছেভ এণ্ড কণ্টিনিউ কৰি দিব। তেতিয়া আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্টাৰ কৰিব, আপোনাৰ এডুকেশ্যন চাৰ্টিফিকেট যদি আছে, যদি দিব খোজে দিব পাৰে, নিদিলেও কথা নাই, এইটো অপশ্যনেল হয়। আপোনাৰ মান্থলি ইনকাম কিমান হয় সেইটোও দিব। তাতে আপোনাৰ ইনকাম চাৰ্টিফিকেটখন লিখাৰ অপশ্যন আছে, যদি আছে দিব, নহ'লেও আপুনি এইটো অপশ্যনেলে হয়, নিদিলেও হ'ব। তাৰপিছত আপুনি ছেভ এণ্ড কণ্টিনিউ কৰি দিব। আপুনি ইয়াতে অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনাৰ আহিব অকুপেশ্যন, প্ৰাইমাৰী অকুপেশ্যন আপোনাৰ কি হয়, আপুনি কি কাম কৰে, আপুনি যি কাম কৰে ইয়াতে এণ্টাৰ কৰিব আপোনাৰ কৰ্মখিনি বিষয়ে আৰু ইয়াতে লিখিব আপুনি কেতিয়াৰ পৰা কামখিনি কৰিছে এইখিনি। আপোনাৰ যদি ছেকেণ্ডাৰী অকুপেশ্যন আছে তেতিয়া আপুনি ইয়াতে এণ্টাৰ কৰি দিব। যদি আপুনি কৃষি কামৰ লগত জড়িত তেতিয়া আপুনি এগ্ৰিকালচাৰ বুলি চাৰ্চ কৰিলে আপুনি আহি যাব, আপুনি চাব পাৰিব বস্তুখিনি ভালকৈ। পিছত আপোনাৰ বেংক একাউণ্ট নম্বৰ দিব, এবাৰ আৰু কনফাৰ্ম কৰিব লাগিব একাউণ্ট নম্বৰটো। যেতিয়াই IFSC কোডটো আপুনি এণ্টাৰ কৰিব তেতিয়া এই বেংক নেম আৰু ব্ৰাঞ্চ নেমটো নিজে নিজে আহিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। ছাবমিট হোৱাৰ পিছত আপোনাৰ ডিটেইলছখিনি চেক কৰিব এবাৰ। কনফাৰ্ম হোৱাৰ পিছত এটা সৰু বক্স পাব, সেই বক্সটোত আপুনি টিক মাৰ্ক দিব। ছাবমিট হোৱাৰ পিছত আপোনাৰ ই-শ্ৰম কাৰ্ডখন ৰেডি হৈ গৈছে। আপুনি ডাউনলোড কৰি লওক আৰু ছেভ কৰি ল'ব, আৰু যেতিয়াই সুবিধা হয় আপোনাৰ আপুনি প্ৰিণ্ট কৰি ল'ব। তো থেংক ইউ।